stop. Yes, yes. হয় আপোনাৰ নামটো কি? মোৰ নাম বিল্লা ভাই। ও বিল্লা ভাই। আপোনাৰ কি বেমাৰ হৈছে? মানে ছাৰ মোৰ সমস্যাটো এনেকুৱা যে মই কথা এটা পাহৰি থাকোঁ তাৰমানে 1 মিনিটৰ মূৰে চব কথা তাৰমানে পাহৰোঁ মই। আপোনাৰ এই কথা পাহৰা বেমাৰটো কোন দিনৰ পৰা হৈছে? কাৰ কথা পাহৰা হৈছে? কাৰ কি ভাত কথা বকি থাকা? কথা পাহৰা হৈছে আপোনাৰ মাৰা পৰা ক'ব পাৰে মই নাজানো নাই অসভ্যালি কৰে। এতিয়া দেখো আপুনিয়ে কৈছে আপোনাৰ কথা পাহৰা বেমাৰ হোৱা বুলি। আপুনি মদ খায় নেকি? এনেই মদ ইটা নাখাওঁ দে 2 পেক লগাই দি এতিয়া আৰু খাম আৰু। মই সেইটো কথা কোৱা নাই। আপুনি কিমান মদ খায়? 1 পেক খাওঁ নিচা লাগিলে 1 বটল মাৰি দিওঁ আৰু। একদিনত 1 বটল খায়? একদিনত নহয় 1 ঘণ্টাত 1 বটল খাওঁ মই। 1 ঘণ্টাত 1 বটল? পিছলে দিনত কেই বটল খায়? দিনত 7-8 বটল চলি যায় একদম পুৰা ধুনীয়াকৈ। কেতিয়াবা 10 হৈ যায়। আপোনাৰ সমস্যা এইটো। আপোনাৰ ভোক লাগে না? ভোক লাগে মোৰ ছোৱালী দেখাবাই ভোক লাগে বেছিকৈ। মই সেইটো কথা কোৱা নাই। আপোনাৰ ভাত চাত খোৱাৰ ভোক লাগে না? মাল খালি আৰু কি ভোক লাগে ইয়াৰ মোৰ চব মালে দিয়ে চলি যায় একদম বিন্দাছ। ভৰিখন নুমাকচোন আপোনাৰ অলপ ভদ্ৰভাৱে বহক। আপুনি ভাত পানী নোখোৱাৰ কাৰণে এইবিলাক বেমাৰ হৈছে। বেমাৰ হৈছে আপোনাৰ পত্নী? কি বেমাৰ হৈছে আপোনাৰ পত্নী? মই তাই ইমান ভাল পাইছিলোঁ কি বেমাৰ হৈছে? এই আচল পগলাই ঐ চানি চানি ইয়াক লৈ যাওঁ পাপা হাৰি। ঐ চানি ইয়াক লৈ যা। ইতিৰি নাপায় মদ খাই পগলা হৈছে। ইয়াক লৈ যা তেজপুৰত লৈ যা ইয়াক। চানি হৈছে নেকি? মই তাই বিৰাট ভাল পাওঁ। চানি মই বিৰাট ভাল পাওঁ। তাই মাতচোন মাত ক'ত আছে তাই? পগলা মই সেইটো চানিৰ কথা কোৱা নাই। মোৰ এচিষ্টেণ্ট চানি আমাৰ কথা কৈছোঁ। সেইটো চানিয়ে নেকি? মই আকৌ বেলেগ কোনোবা বুলি ভাবিছিলোঁ। তুই পগলা হলি নেকি? এখন থানা নহয় এখন চেম্বাৰ। এইটো পগলাক লৈ যাইছো। কোৰ কি পগলা এখন আহি পাওঁ নহয় মোৰ চেম্বাৰ। লৈ যা লৈ যা লৈ যা লৈ যা ইয়াক লৈ যা। ছাৰ এটা কথা সুধিব লগা আছিলে। কি হ'ল? আপোনাৰ নাম ডক্টৰ হালদিবাৰী নহয়নে? নহয় পগলা মোৰ নাম জনি বৰা। আপোনাৰ নাম জনি বৰা। মোৰ নাম ডেনি হাজৰিকা। বিল্লা ভাই ক'ৰবাত বেলেগৰ নাম। মোৰ এমাৰ নাম আহি বিল্লা ভাই মানে হৈছে। মই যাওঁ এতিয়া বাই বাই। শুনিছা চানি মই চাকৰি পৰা ৰিজাইনে দিব লাগিব। কোৰ কি এখন পগলা আহে। এখন এদিকে মোৰ বয়সো হৈ আহিছে। এইবিলাক কোৰ কি হালধি বাৰী কিবা কি যি আহে নহয়। এনেকুৱাহে আছিল কাৰ লগত যি পঢ়লো মই।